হয়, জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ এই ৰাজ্যিক সমিতি, এই ৰাজ্যিক সমিতিয়ে আমাক 2022 বৰ্ষৰ তেওঁলোকৰ যিটো প্ৰতি বছৰে প্ৰদান কৰি অহা বঁটা, সেই 2022 বৰ্ষৰ বঁটাৰ কাৰণে আন 20 গৰাকী সংবাদকৰ্মী সংবাদদাতাৰ লগতে আমাৰ নামটো তেওঁলোকে নিৰ্বাচিত কৰিছে। কালি ৰাতি মই গম পালোঁ আৰু আজিও মই পালোঁ, সামাজিক মাধ্যমৰ যোগেদি নহওক বা বিভিন্ন মোৰ সতীৰ্থসকলৰ টেলিফোনিক বাৰ্তাৰ জৰিয়তে মই গম পাই আচলতে আনন্দ লাগিছে, ভাল লাগিছে। কিন্তু মই ভাবিছোঁ কি কাৰণত আমাৰ দৰে এগৰাকী সংবাদকৰ্মীক তেওঁলোকে নিৰ্বাচিত কৰিলে। মই তেওঁলোকৰ তুলাচনীত উঠিবৰ কাৰণে, সমতা স্থাপন কৰিবৰ কাৰণে মই যোগ্য হয়নে নহয় মই নাজানো, কিন্তু তথাপিতো যিহেতুকে নিশ্চয় কিবা এটা তেওঁলোকে যিটো বিচাৰিছিলে, যেনেকুৱা বিচাৰিছিলে হয়তো তাৰেই আংশিক হ'লেও মই তেওঁলোকক দিব পাৰিছোঁ বা মোৰ যি সংবাদ সেৱা, এই সংবাদ সেৱাৰ জৰিয়তে তেওঁলোকৰ হয়তো মই দৃষ্টিগোচৰ হ'ব পাৰিছোঁ। সেইকাৰণেই বোধহয় আমাৰ দৰে এগৰাকী সাধাৰণ সংবাদকৰ্মীকো মনোনীত কৰিছে, নিৰ্বাচিত কৰিছে। তাৰ কাৰণে মই জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ সমূহ কাৰ্যকৰ্তা, ৰাজ্যিক সমিতিৰ সমূহ সদস্য আৰু সংবাদসেৱীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।